বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। আমাৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে শুভকামনা যাচিছোঁ। সকলো ভালে থাকক, আপোনালোকে আশীৰ্বাদ কৰিব, আমিও যাতে ভালে থাকিব পাৰোঁ। আজি মই তেনেই এটি সৰু ভিডিঅ' লৈ আহিছোঁ, এটা পানীটেঙা ৰেচিপি লৈ আহিছোঁ। মইনো কেনেকৈ পানীটেঙা বনাওঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত চাই জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিলে। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। পানীটেঙা বনাবৰ বাবে মই সৰিয়হখিনি প্ৰথমে ধুই 3 দিনমান ৰ'দত শুকুৱাই লৈছোঁ। বহুতে সৰিয়হখিনি ভাজিও লয়, মই কিন্তু ধুই লৈ 3 দিনমান ৰ'দত শুকুৱাই লৈছোঁ আৰু ৰ'দত শুকুৱাই ল'লে ইয়াৰ টেষ্টটো অলপ বেলেগ হয় ভাজি লোৱাতকৈ, সেয়েহে মই ৰ'দত শুকুৱাই ল'লোঁ। সৰিয়হখিনি ভালদৰে শুকোৱাৰ পিছত মই এইখিনি পিচি লৈছোঁ ভালদৰে আৰু অলপমান বেছিকৈ লৈছোঁ। খাৰলি আৰু পানীটেঙা দুয়োটাই বনাম। ভিডিঅ'টো আৰম্ভণিতে মোক ক'বলৈ থাকি গ'ল মই যে আৰু খাৰলিও বনাম বুলি, অকল পানীটেঙা বুলিয়ে ক'লোঁ। এতিয়া দুয়োবিধ বনাম যিহেতু অলপ বেছিকৈ লাগিব। এইখিনি মোৰ পিচি লোৱা হৈ গ'ল। খাৰলি বনাবৰ বাবে মই এয়া কলখাৰ পুৰি লৈ তিয়াই ৰাখিছোঁ যাতে ৰসটো ভালদৰে ওলায়। এয়া ওলাইছে আৰু তিয়াই থোৱা অকণমান সময় হ'ল। আৰু এইফালে লৈছোঁ চুকা টেঙা এফাল, ভালদৰে জিমটো নালাগিবৰ বাবে ধুই লৈ ৰ'দত অকণমান শুকুৱাই ল'লোঁ। তাৰপিছতে এয়া মই চেপি লৈছোঁ ভালকৈ। চুকা টেঙা আপোনালোকে বনাইছেনে নাই বনোৱা, চুকা টেঙা ব্যৱহাৰ কৰি জনাবচোন দেই। কেইবাবিধো টেঙাৰে বাৰু পানীটেঙা বনাব পাৰি। তেতেলী হওক বা থেকেৰা হওক, কাজি নেমুৰেও বহুতে বনায়, কিন্তু চুকা টেঙাৰে বনাইছেনে নাই বনোৱা জনাব। মই ভাবিলোঁ আজি মই চুকা টেঙাৰে যিহেতু বনাইছোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। যিসকলে নাই বনোৱা বনাব পাৰিব এনেকৈ। ভালদৰে ৰসখিনি উলিয়াই লোৱাৰ পিছত মই এতিয়া এখন চেকনিত চাকি ল'ম যাতে গুটি চুটি এইবিলাক পৰি নাযায় আৰু। এখন হাতে দিগদাৰ হৈছে কেমেৰা ধৰি বা এনেকৈ চেকিবলৈ, সেইটো কাৰণে অকণমান লাহে লাহে হৈছে আৰু দেই, আপোনালোকে বেয়া নাপাব। এনেকৈ মই এটা চিচাৰ গিলাচৰ ৰসখিনি ভালদৰে চাফাকৈ চেকি ল'লোঁ। মই এতিয়া পানীটেঙা বনাবৰ বাবে এখন বহল থাল লৈ লৈছোঁ, তাতে অলপ সৰিয়হৰ গুড়ি লৈ লৈছোঁ আৰু কমকৈ ইয়াত চুকা টেঙাৰ ৰসখিনি দি ভালদৰে সানি লৈছোঁ। কমকৈ সানিছোঁ যাতে সকলোখিনি ভালদৰে সান খায়। এখন হাতে অকণমান দিগদাৰো হৈছে, আপোনালোকে বেয়া নাপাব। আৰু যিসকলেতো আগতে বনাইছে বাৰু তেওঁলোকে জানেই, যিসকলে বনোৱা নাই তেওঁলোকৰ সুবিধা হ'ব বুলিয়ে মই শ্বেয়াৰ কৰিছোঁ। ভালদৰে সানিব লাগিব যাতে মাজত শুকানকৈ গুড়ি ৰৈ নাযায়। এনেই যদি অকণমান সানি তাৰ মিঠৈটো বনাওঁ তেতিয়াহ'লে মানে বেয়া হ'ব। সেইটো কাৰণে সকলোখিনিতে টেঙাটো যাতে ভালকৈ লাগে ভালদৰে সানি ল'ব লাগিব প্ৰথমে। আৰু নিজৰ সুবিধা অনুযায়ী কিমান ডাঙৰ কৰে এনেকৈ লাডু কৰি ল'ব লাগিব। মই সকলোখিনি এনেদৰে সানি লৈ লাডু কৰি ল'ম। আৰু মই ইমানটো চাইজত আটাইখিনি এনেকৈ লাডু কৰিলোঁ। বহুত কেইটা ওলালে, যিহেতু মোৰ ওচৰত সৰিয়হ অলপ সৰহকৈ আছিলে সেইটো কাৰণে সৰহকৈ বনালোঁ। আৰু পানীটেঙা বনাই যিখিনি ৰৈ গ'ল সেইখিনি মই এনেকৈ এতিয়া খাৰলি বনাবলৈ লৈছোঁ। খাৰলি বনাবৰ বাবে টেঙা পানীটো যেনেকৈ চেকিছিলোঁ তেনেকৈ মই খাৰৰ পানীখিনিও চেপি ল'লোঁ আৰু ঠিক পানীটেঙা বনোৱাৰ দৰে একেদৰে
এইখিনি মই ভালদৰে সানি লাডু লাডু কৰি ল'ম। পানী টেঙাৰ আগতে মই এইকেইটাও গোল গোল শ্বেপ দি এয়া ৰেডি কৰি লৈছোঁ। আৰু এইকেইটা বনাই লোৱাৰ পিছত এতিয়া লৈছোঁ অলপ মিঠাতেল আৰু কলপাত কেইখনমান লেৰেলাই লৈছোঁ। কলপাতো লাগিব ইয়াত। আৰু গোল গোল শ্বেপ দিয়াৰ পিছত মই এতিয়া ইয়াৰ ওপৰত অকণমান মিঠাতেল এনেকৈ লগাই দিছোঁ। মিঠাতেল লগালে ইয়াৰ অকণমান দেখিবলৈও ভাল হয় আৰু বেয়া নহয়। যিমান কেইদিন থ'লেও বেয়া হৈ নাযায় মিঠাতেল লগাই দিলে ওপৰতো। আটাইখিনি মই এনেকৈ মিঠাতেল অলপমান লগাই লৈ হাতত এনেকৈ মই ওপৰতো লগাই দিম আৰু লাডুকেইটাত। খাৰলিকেইটা ৰেডি হৈ গ'ল এনেকৈ তেল লগোৱা। আৰু এইবাৰ পানী টেঙা কেইটা লৈছোঁ। এইকেইটাতো মই এনেকৈ অলপ তেল লগাই লৈ এনেকৈ মঠি দিছোঁ। আৰু এতিয়া আহিছে পিছৰটো ষ্টেপলৈ। আৰু এতিয়া লাগিব কলপাত। কলপাতত এনেকৈ এতিয়া কলপাত কেইখন সৰু কাৰণে দুটা দুটাকৈ মই বান্ধিম। এতিয়া এখন হাতে দিগদাৰ হৈছে, মই এনেই অকণমান দেখুৱাই দিছোঁ কেনেকৈ বান্ধিম। যিসকলে মানে বনোৱা নাই তেওঁলোকৰ সুবিধাৰ বাবে, আৰু যিসকলে জানে তেওঁলোকে বাৰু জানেই, তেওঁলোকে বেয়া পাব নালাগে ইমানখিনিও দেখুৱাই আছে বুলি। বহুতে হয়তো নাজানে, ময়ো আগতে নাজানিছিলোঁ, ময়ো বেলেগৰ পৰা শিকাহে। সেয়েহে আপোনালোকক এইটো যে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া এনেকৈ দুটা দুটাকৈ বান্ধি মই এটা টেমা ল'ম, সাফৰ লগা টেমাত আটাইখিনি এনেকৈ বান্ধি লৈ সাফৰ লগা টেমাটোৰ সাফৰখন মাৰি এদিন ৰ'দত দি দিম। ৰ'দত নিদিলেও হয় আৰু ৰ'দত দিলে অলপ সোনকালে খাব পৰা হয়। আৰু এনেকৈ পানী টেঙাখিনি এটা টেমাত লৈছোঁ আৰু খাৰলিকেইটা এটা টেমাত লৈছোঁ। এনেকৈ সাফৰখন মাৰি লৈ এদিন ৰ'দত দি দিম আৰু ৰ'দত দি 5 দিনমানৰ পিছতে খাব পৰা হৈ যাব। এনেকৈ মই মোৰ খাৰলি আৰু পানী টেঙা ৰেডি কৰি দিলোঁ। আপোনালোককো দেখুৱালোঁ, কেনেকুৱা পালে আপোনালোকে জনাবলৈ কিন্তু নাপাহৰিব দেই। আৰু মোৰ ভিডিঅ'টো লগালগ কৰি লগালগ দিয়া নহয়। এয়া 5 দিনৰ পিছত খুলি চাইছোঁ, পানী টেঙা বহুত ধুনীয়া হৈছে, খাবলৈও বহুত ভাল হৈছে। এয়া চাওক, আপোনালোকক সকলোখিনি দেখুৱাই দিছোঁ প্ৰথমৰ পৰা শেষলৈকে। আৰু মই ভিডিঅ'টো কৰি থৈছিলোঁ, পানী টেঙা খাব পৰা হৈ গ'লগৈ, কিন্তু ভিডিঅ'টো আপলোড দিবলৈ থাকিলে। আৰু এয়া পানী টেঙাখিনিও দেখাই দিছোঁ। দেখিবলৈও ভাল নহয়, খাবলৈও ভাল হৈছিলে। এইফালে দুটা লাডু উলিয়াই লৈ মই এটা সৰু টেমাত ভৰাই লৈছোঁ আৰু খাবৰ কাৰণে। ধুনীয়া হৈছে চাওক। আপোনালোকেও যদি চোকা টেঙা এনেদৰে পানী টেঙা বনোৱা নাই, বনাই খাই চাব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। এই ভিডিঅ'টো ইমানখিনিয়ে আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। ভিডিঅ'টো কেনে পালে চাই জনাবলৈ নাপাহৰিব। আৰু অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। আজিলৈ বাই বাই।